हेलो फ्रेंड्स, আজি মই বনাব লৈছোঁ গাছ আৰু মাছৰ তৰকাৰী। আৰু প্ৰথমে মই মাছ কেইজনী ভালদৰে হালধি নিমখ লগাই ফ্ৰাই কৰি ল'ম। কেইজনী ফ্ৰাই হোৱাৰ পিছত আমি উঠাই লওঁ। এতিয়া মই দিছোঁ নহৰু 3 ফুট, জলকীয়া 2টা, তেজপাত 2খন আৰু পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আৰু নিজৰ আন্দাজমতে নিমখ আৰু হালধি দি দিব। এতিয়া মই গাজ টেঙাখিনি দি দিম। গাজ টেঙাখিনি অলপ ভাজি লোৱাৰ পাছত আমি ফ্ৰাই কৰি থৈ দিয়া মাছকেইজনী দি দিম। অলপ দেৰি ঢাকনি লগাই আমি সিজিবলৈ দিম। এয়া আমাৰ গাজ টেঙা আৰু মাছৰ তৰকাৰীখন হৈ গ'ল।